নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 2 এৰ অসমীয়া কিতাপৰ কি কবিতা এটা বৰগীত সেই কবিতাটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ আৰু সেই কবিতাটোৰ পৰা আহিব পৰা 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ 4 নম্বৰ কুৱেশ্যনবিলাক আলোচনা কৰিবলৈ ওলাইছোঁ। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। সো কবিতাটোৰ নাম হ'ল বৰগীত, ইয়াৰ ৰচক হ'ল মাধৱদেৱ। সো মই প্ৰথমতে 1 নম্বৰ কুৱেশ্যনবিলাক ডিছকাছ কৰি যাম। সো 1 নম্বৰ কুৱেশ্যনবিলাক হ'ল এনেকুৱা, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰটো হ'ল মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীৰ নামৰ ঠাইত হৈছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি জনা যায় বা কি বুলি অভিহিত কৰা হয়? এনচাৰটো হ'ল মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। 3 নম্বৰ কুৱেশ্যনটো হ'ল কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি অভিহিত কৰা হয়? ইয়াৰ এনচাৰটো হ'ল মাধৱদেৱৰ বিৰচিত নামঘোষা গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যনটো হ'ল মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? এই কুৱেশ্যনটো বহুতবাৰ আহিছে চাইছোঁ। এই কুৱেশ্যনটো পুৰা ইম্পৰ্টেণ্ট হয়, মানে মোষ্ট ইম্পৰ্টেণ্ট। এইটো হ'ল 157টা বৰগীত ৰচনা কৰিছিল মাধৱদেৱে। 5 নম্বৰ কুৱেশ্যনটো উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা? উঠৰে উঠ গোপাল হে বৰগীতটো কোন ৰাগত বন্ধা? মনত ৰাখিব এই কুৱেশ্যনটো, কি ৰাগত বন্ধা আছিল? কৌ ৰাগত বন্ধা। এতিয়া 2-3 নম্বৰ কুৱেশ্যনবিলাক আলোচনা কৰিবলৈ ওলাইছোঁ। সো প্ৰথম কুৱেশ্যনটো হ'ল 2 নম্বৰৰ বা 3 নম্বৰৰ বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। এই কুৱেশ্যনটো বহুতবাৰ আহিছে চাইছোঁ। সো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, আপোনালোকে ভাল কৰি প্ৰিপেয়াৰ কৰি ল'ব এই কুৱেশ্যনটো। সো কুৱেশ্যনটোৰ এনচাৰ হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱ সম্পূৰ্ণ আৰু ৰাগিনীযুক্ত গীতসমূহ বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভাগ কৰা হৈছে? এইটো হ'ল বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভাগ কৰিব পাৰি। ভাগসমূহ হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। মনত ৰাখিব কুৱেশ্যনটো। আৰু 2 নম্বৰ কুৱেশ্যনটো হ'ল ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক কিয় নোবেল নম্বৰ বুলি কৈছে? এনচাৰটো হ'ল বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰভাৱ লক্ষ্য কৰা যায় বাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নোবেল নম্বৰ বুলি অভিহিত কৰিছে বা বুলি কৈছে। 3 নম্বৰ কুৱেশ্যনটো হ'ল মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য কি? এনচাৰটো হ'ল মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হ'ল বাৎসল্য ভাৱৰ প্ৰকাশ। তেওঁ সমগ্ৰ বৰগীতত শিশু কৃষ্ণই প্ৰাধান্য লাভ কৰিছে। সেইকাৰণে ডক্টৰ বাণীকান্ত কাকতিয়ে বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্ব বুলি কৈছে। ভাষাৰ ফালৰ পৰা মাধৱদেৱৰ বৰগীতৰ ভিষা জনজীৱনৰ ভাষাৰ বেছি ওচৰচপা। মাধৱদেৱৰ বৰগীতত ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়া কলাপৰ মনোমুগ্ধৰ বৰ্ণনা বৰগীতসমূহত এক বিশেষ প্ৰদান কৰিছে। সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? এনচাৰটো হ'ল সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি পৰম ভক্ত মাধৱদেৱে শ্ৰীকৃষ্ণক কৈছে। ভগৱান শ্ৰীকৃষ্ণই মানৱ ৰূপে দৈৱকীৰ গৰ্ভত জন্ম লৈছে। যশোদাৰ ঘৰত লালিত পালিত হৈ নানান ক্ৰিয়ালিপিৰে তেওঁ মহিমা প্ৰকাশ কৰিছে। তেওঁৱে ঈশ্বৰ ভগৱান সকলোৰে আদি অন্তক শ্ৰেষ্ঠ পুৰুষ। সেইকাৰণে শিশু কৃষ্ণ হ'লেও সকলো পুৰুষৰে অৰ্থাৎ সকলো লোকৰে শিৰৰ অলংকাৰ স্বৰূপ। 5 নম্বৰ কুৱেশ্যনটো হ'ল সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সো হৰি যশোদা ক'লে। সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। এনচাৰটো হ'ল সিদ্ধ মুনি ঋষি হ'লে বহু ধান বহু তপস্যাৰ সাধনাতো যিজন ভগৱানক বিচাৰি নাপায়, প্ৰেম ভক্তিৰ বলত যশোদাই সেইজনক পুৰুষক লাভ কৰিছে। মাধৱদেৱে ইয়াৰ কাৰণ হিচাপে ভক্তৰ প্ৰভাৱ বুলি উল্লেখ কৰিছে। 6 নম্বৰ কুৱেশ্যনটো হ'ল মাধৱদেৱৰ বৰগীতত ভাৰতীয় আন কোন দুগৰাকী গীতৰ লগত কৰিব পাৰি? এনচাৰটো হ'ল মহাৰাষ্ট্ৰৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ লগত তুলনা কৰিব পাৰি। এতিয়া 4-5 নম্বৰ কুৱেশ্যনবিলাক হ'ল 1 নম্বৰ কুৱেশ্যনটো হ'ল মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। এনচাৰটো হ'ল মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে এই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। যশোদাই শিশু কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। সকলো পুৰুষৰ শিৰৰ ভূষণ হ'ল কৃষ্ণ। যশোদাই মোৰ পুত্ৰ বুলি কৃষ্ণক বুকুত বান্ধি লৈছে। কোলাত লৈ বাৰে বাৰে চুমা খায় আৰু আনন্দিত নিমজ্জিত হৈছে।
দেৱৰ এইদৰে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কত বৰ্ণনা কৰি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে। সিদ্ধ মুনি আৰু ঋষিসকলে বহুত ধ্যান আৰু বহুত সাধনাৰ কৰিও যিজন ভগৱানক বিচাৰি নাপায়, সেইজন ভগৱানক ভক্তিৰ বলতে যশোদাই পুত্ৰ ৰূপে লাভ কৰি স্নেহ কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। 2 নম্বৰ কুৱেশ্যনটো হ'ল বৰগীতৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। এনচাৰটো হ'ল বৰগীতৰ মাজেৰে মাতৃ যশোদাৰ মাতৃস্নেহ সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। পুৱা উঠি শুই মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগাইছে। যশোদাই কৃষ্ণক মৰমতে বাপু, কমল নয়ন, প্ৰাণধন, গোবিন্দ আদি নামেৰে সম্বোধন কৰিছে। সকলো পুৰুষৰ শিৰৰ ভূষণ কৃষ্ণক বুকুত বান্ধি লৈ আৰু কোলাত তুলি ঘনে ঘনে চুমা খাইছে। সিদ্ধ মুনি ঋষিসকলে বহু সাধনাৰ পাছতো যিজন ভগৱানক কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুৰুষক পুত্ৰ ৰূপে পাই যশোদাই হিয়া উজাৰি মৰম কৰিছে। এনেদৰে মাতৃ যশোদাই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক মাতৃস্নেহেৰে আঁকোৱালি লৈছে। 3 নম্বৰ কুৱেশ্যনটো হ'ল বৰগীতৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। ইয়াৰ এনচাৰটো হ'ল মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক স্বৰূপ পুত্ৰভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে। শ্ৰীকৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ সিদ্ধ মুনি ঋষিসকলে বহু সাধনা কৰিছে। তাৰ পাছতো যিজন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপায়, সেইজনক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰ ৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। এইদৰে ইফালে পুত্ৰ ৰূপী মানৱীয় ৰূপ আৰু সিদ্ধ মুনি আৰু ঋষিসকলে উপমান মাধ্যমেৰে ঐশ্বৰিক ৰূপ পৰিস্ফুট হৈছে। 4 নম্বৰ কুৱেশ্যনটো হ'ল বৰগীতৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। এনচাৰটো হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত উঠৰে উঠ বাপু গোপাল হে নামৰ কবিতাটিৰ জৰিয়তে ভক্তিৰ প্ৰকাশ ফাইভ নম্বৰ কুৱেশ্যনটো হ'ল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগতৰ প্ৰতি ভক্ত মিলিল মূৰ্খ মাধৱে বোলে। কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভাল মতে প্ৰিপেয়াৰ কৰিব। এনচাৰটো হ'ল প্ৰশ্নোদ্ধৃত ব্যাখ্যা ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত উঠৰে উঠ বাপু গোপাল হেৰ পৰা তুলি অনা হৈছে। বৰগীতৰ জৰিয়তে ত্ৰিজগতৰ যি অধিকাৰী ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজৰ মূৰ্খ বুলি প্ৰসংগক্ৰমে উল্লেখ কৰিছে। এই কবিতা ফাঁকিৰ জৰিয়তে মাধৱদেৱে ইয়াকে বুজাব বিচাৰিছে যে সিদ্ধ মুনি ঋষিসকলে বহু সাধনাৰ পাছতো যি শ্ৰীকৃষ্ণক বিচাৰি নাপায়, আনহাতে যশোদাই সেইজন কৃষ্ণক পৰম ভক্তিৰ বলত পুত্ৰৰূপে লাভ কৰিছে আৰু কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য হৈছে। মাধৱদেৱে উল্লেখ কৰিছে যে মহা সিদ্ধ মুনি আৰু ঋষিবৃন্দই যাক ধাৰণাৰ বলতো লাভ কৰিব পৰা নাই আৰু লীলা মাহাত্ম্য বুজিব পৰা নাই, সেই সন্দৰ্ভত আৰু প্ৰসংগত মাধৱদেৱে নিজকে মূৰ্খ বুলি প্ৰতিপন্ন কৰি তেওঁ কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰাত নিজকে হিয় প্ৰতিপন্ন কৰিছে। খ নম্বৰটো হ'ল উঠৰে বাপু গোপাল হে নিশি পৰভাত ভৈল, কমল নয়ন বুলি ঘনে ঘনে যশোদা ডাকিতে লৈল। ইয়াৰ এনচাৰটো হ'ল উক্ত বৰগীতৰ